প্ৰতি বছৰে 4 বহাগৰ দিনটোত সমগ্ৰ অসমতে পালন কৰা হয় গছ বিহু। আমাৰ বনানীৰ উদ্যোগত ৰূপায়িত হোৱা গছ বিহুৱে আজি ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে। প্ৰতি বছৰে 4 বহাগৰ দিনটোতে গছ বিহু পালন কৰা হয়। প্ৰথমতে এজোপা বৰগছৰ তলত পৰম্পৰাগতভাৱে চাকি বন্তি জ্বলাই বিহুৱান পিন্ধাই গছ বিহুৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। গহপুৰ দুবিয়াস্থিত আমাৰ বনানীৰ বাকৰিত ৰূপালী জয়ন্তী বৰ্ষ গৰকা গছ বিহু মেলাৰ কেইটিমান ভাল লগা মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু মোৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব যে আজি গছ বিহু মেলাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে আহকচোন গছ বিহু কাৰ্যসূচীৰ মাজলৈ যাওঁ। Guru Tate
আঁতি বান্ধিব গৰম পানী ঢালিব চমতাৰে কোবাব যন্ত্ৰণাৰে পকুব মোলৈ মন পৰিব মোলৈ মন পৰিব মোলৈ মন পৰিব মোলৈ মন পৰিব তুলিলো ভেটি